তয়ো ভিক্ষাৰী ময়ো ভিক্ষাৰী। মোৰ স্থান কাল পাত্ৰত নাই বিভেদতা। পদপথ, দোকান পোহাৰ কিম্বা মানুহৰ ঘৰ, য'তেই সুবিধা পাওঁ শীৰ্ণ হাত এখন আগবঢ়াই যাওঁ। এটকা দুটকা নাইবা খোৱা কিবা এটা নাপালেও খেদ নাই, পালে আনন্দ পাওঁ। জীয়াই থকাৰ তাৰণাত এনেদৰেই আগবাঢ়ি যাওঁ। তোৰ স্থান কাল পাত্ৰ সকলোতে অভিজাত্য। শীতলিখিত কোঠাত দমাদম হৈ থাকে ভিক্ষাৰ পাত্ৰ। অভিজাত শব্দ, ভিক্ষা নহয় উপঢৌকন। সুউচ্চ অট্টালিকা, বিলাসী বাহন আৰু অগাধ সম্পত্তি গঢ়াৰ বাবে প্ৰয়োজন। অসমৰ্থ শৰীৰৰ ঠিকনাবিহীন জীৱন, অভিজাতহীন নাগৰিক, আনৰ অনুগ্ৰহত খুঁটা নিবাৰণ, সেয়াই মোৰ পৰিচয়। তই অভিজাত ভিক্ষাৰী প্ৰমাণিত পৰিচয়েৰে, মই ভিক্ষাৰী অস্তিত্বহীনতাৰ ঠিকনাৰে। তয়ো ভিক্ষাৰী ময়ো ভিক্ষাৰী।